কি কৈছ আকা ইমান গৰম ফেনখন হাতে চলাবলগীয়া হৈছে ফেন নাই অলপ ফাটি পাইছো দেই এতিয়া ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं যদি আপুনি এই ঘেণ্টা গৰমত আপুনি যদি ফেন চলাব নাজানে তেনেহ'লে এই প্লাগডাল লওক এনেকৈ বৰ্ডত লগাই দিয়ক এইটো বৰ্ডত এনেকৈ লগাই দিয়ক তাৰপিছত চুইচটো এনেকৈ দি দিয়ক তাৰপিছত এইটো 1 নম্বৰত এইটো 2 নম্বৰত চলালে লাহেকৈ চলিব 1 নম্বৰত ফাষ্ট চলিব 3 নম্বৰত ফেন কেনেকৈ চলায় শিকাই দিলোঁ আপোনালোকে চাগে নেজানেই ফেন কেনেকৈ চলায় समझ रहे हो आप समझ रहे हो যদি আপোনাৰ বহুত গৰম উঠিছে তেনেহ'লে কাপোৰ লওক ব্লেংকেট লওক তেনেহ'লে এনেকৈ শুই থাকক লেপ জপাই তেতিয়া বহুত ঠাণ্ডা লাগে এ চিৰ দৰে কাম কৰে মানে এতিয়া বহুত ঠাণ্ডা লাগিছে মানে বহুত ঠাণ্ডা ইয়াতকৈ ঠাণ্ডা ক'তো নাপায় ইমানেই ঠাণ্ডা লাগিছে মানে ক'ব নোৱাৰি মানে বহুত ঠাণ্ডা আৰু এটা কথা দেই এই যদি টিকা ফটা ৰ'দত যদি আপোনাৰ বহুত গৰম উঠিছে তেন্তে হ'লে চুলি এনেকৈ দীঘলকৈ ৰাখক এই চুলিয়ে আপোনাৰ মাথাটো এ চিৰ দৰে কাম কৰিব ইমানেই ঠাণ্ডা কুল লাগিব মানে আপোনাৰ সেইকাৰণে মই এনেকৈ থাকিব পাৰিম আৰু যিমান গৰম উঠিলেও কাম কৰি থাকিব পাৰোঁ এ চিৰ দৰে কাম কৰে এই চুলিখিনি এইটো পাবজি খেলি খেলি পগলা আছিলে তাৰ মোবাইলটো ভাঙি থাকিলে যে মা অঁ এই পিছফালে অঁ আহিলে এই মোক স্কুল এটা দেচোন স্কুল অঁ মাৰ অঁ এই মোক পিছা অঁ এই সোনকালে মাক লেক কৈছে লেক मार कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम केला ये नेटवर्कটো ভালকে নেপায় মোবাইল চালা ভাল মোবাইলো নহয় নেটৱৰ্কো নেপায় চালা পাবজিটো ভালকে খেলিব না পিছে বুলি কৈছো না মোক পিছে অঁ লগত থাকিবি হাতখন কথা জানো অঁ এই হ'ব নেখেলো না মোৰ মোবাইলটো গৰম হৈ গ'ল কাল্লা এইখন গৰমত আৰু খেলিব নোৱাৰে দেই মোবাইল চোবাইল গৰম হৈ যায় कौन है ये लोग कहां से आते हैं চৰকাৰৰ ফালৰ পৰা পোৱা লেটিন গাত বাম যে সোনকালে হাগিলে ফুল হৈ যাব বুলি আজিলৈকে হগাই নাই